So hello friends, I am Rahul and আপোনালোকে চাই আছে Assamese Said Rahul YouTube channel. So friends, আজি মই আপোনালোকক মানে আজি হৈছে সপ্তমী আৰু কালি আছিল ষষ্ঠী আৰু আজি হৈছে সপ্তমী পূজা আপোনালোকক মই ক'ত যাওঁ কি কৰো আৰু সকলো আপোনালোকক দেখুৱাম সব ভিডিওটো চাই থাকক আৰু আজি ঐতিহাসিক কামাখ্যাৰ দৰে এখন পীঠ হৈছে ৰামখাপীঠ দেৱালয় আপোনালোকে আগৰ যদি মোৰ ভিডিওটো চোৱা নাই সেই ভিডিওটো চাই ল'ব আৰু সেই ভিডিওটোতে মই তাত দেখুৱা আছে ৰামখাপীঠ দেৱালয়ৰ কিছু দৃশ্য আৰু সেই ৰামখাপীঠ দেৱালয়টো পূজা পতা হয় আৰু তালৈকো যাম আৰু তাত বলি দিয়া হয় আৰু তাৰো কিছু দৃশ্য দেখুৱাম আবেলি বলি দিব আৰু তাতো কিছু দৃশ্য দেখুৱাম আৰু সকলো দৃশ্য দেখুৱাম সো আপোনালোকে ভিডিওটো চাই থাকক আৰু সো ফ্ৰেণ্ডছ এয়া হৈছে ৰামখাপীঠ দেৱালয় আমি আহি পালো আৰু আপোনালোকক তাৰে চাৰিওকাষৰ পৰিৱেশটো দেখুৱাইছো আৰু লগতে ভিতৰলৈ সোমাই লৈ যাম কি হ'ব কেনেধৰণে পূজা হয় সেয়া আপোনালোকে চাই থাকক আজি যেহেতু সপ্তমী আৰু কাইলৈ হৈছে অষ্টমী পূজাটো আপোনালোকক দেখুৱাম সকলোখিনি দৃশ্য সো ভিডিওটো চাই থাকক আপোনালোকে দেখিছে এয়াই হৈছে বলি দিয়া দা আৰু এই দা কেইখনি বলি দিয়া হয় So friends, আপোনালোকে এতিয়া বলি দিয়াৰ কিছু দৃশ্য আপোনালোকে এতিয়া চাই লওক